Assam budget along Karbi Anglong upon Ong Dung Kaching Tour, Nanki Pipon Putak, BJP at Piranke Megami. BJP is Karbi Anglong District Committee Sahem along but Menerlo along BJP is Karbi Anglong District Committee Maypu, Roland Killing Lapen, Board Chairman Hundor Hanse, Media Convener, Vidya Singh Rongpia Tumpen, Non Head Kedo, Assam budget session Kamia Hood, Karbi Anglong Aparman, 651 crore, Nanki Pipon, Lapen, Kaching Tour Asai Agriculture College, Veterinary College, Scenic School, Kikim Karang Pon Japan, Budget along, Kideng Pon, Dolo. Lapen ason Kaching Thuramo ke claim pon Japan, Assam Chief Minister Dr. Himanta Biswa Sharma, Nang Pipon Luputa, Ning Jepon. Lapu ke damtang aning kan ko an peloni chisong job plot pen lapuson Karbi Anglong upon Ong Dung Asayamo, Budget along, Kideng Pon take a pot, Kachuru Pajapon, Lapen, Karbi Anglong Autonomous Councils EM Tuliram Rong Hang Kai Ki Rada Parman, Karjap Tipen at Tokanorong, Chingtu Nang Jipu, Kamatha Joksi. Lapuan pininganing kan Assam budget along Kedeng Pon Luputa Pirangke Mekang Yahut Ning Jepon. News Desk report News Fast Karbi Anglong. আজি press meet mata karon hoise etai kotha je 3-4 dinor agot amar Ahom Assembly amar Finance Minister Ajanta Niyuk Baidu Nalgor Ahom Borkhor Karne budget place korise logote in details alusona hol aru tare bitorot in details explanation dia hol amar Chief Minister Manoniya Dr. Himanta Biswa Sharma Dangore tekhete bitongke ei press uporot tekhete Assembly teget explain korise tar pisot press media jugedi apnalokor sortu ei kothabilak apnalokor jona hoise aru gutte ebar ei budget kon place korise tare bitorot amar Karbi Anglong jila Pub Karbi Anglong aru Poschim Karbi Anglong unnutior karone prothom bar ebar internal infrastructure karone 621 crores additional amount দিয়া আছে ধন্যবাদ এই ধন্যবাদ দিব বিচাৰিছো আপোনালোকৰ প্ৰেছ যোগেদি আজিলৈকে কোনো চিফ মিনিষ্টাৰে ইণ্টাৰনেল ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে ধৰক ৰাস্তা পদূলি আজিলৈকে চুকে কোণে কাৰ্বি আংলঙত এই অৱস্থাবিলাক তাৰ আগত কিমানটো চৰকাৰ গৈছে এই চৰকাৰবিলাকে ভালকৈ নচোৱাৰ কাৰণে আজি ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহাৰ পিছত আজি ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে কোটি কোটি আজি খৰচ কৰি পেলাই আজি অহম মালা তাৰপিছত প্ৰধানমন্ত্ৰী গ্ৰামীণ সড়ক যোজনা ঠিক তেনেকুৱা নিশ্চিত তাৰপিছত আমাৰ এছপিডি অহম চৰকাৰৰ পৰা দিয়া এই আঁচনিবিলাক যোগেদি আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা নিজৰ বুজি লৈ পেলাই যিমানটো ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰিবৰ কাৰণে চেষ্টা কৰাৰ কাৰণে আজি এই 3-4 বছৰৰ ভিতৰত আমি আজি দেখিছোঁ বহুতো আজি ডিফু টাউনৰ পৰা লৈ পেলাই আজি কাৰ্বি আংলং চুকি কোণে গ'লেও আমি আজি ৰাস্তা পদূলিবিলাক আজি বনোৱাটো আমি পাম তো তাৰে ভিতৰত এবাৰ আকৌ বোনাছ এক্সট্ৰা আমাক দিয়া হৈছে এই ইণ্টাৰনেল ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰখন আৰু ডেভেলপ কৰিবলৈ কাৰণে 621 crore এডিশ্যন আমাক দিয়া হৈছে ভাইচ প্ৰেচিডেণ্ট সুন্দৰ সিং কামছা ক'ব আৰু আমাৰ মিডিয়া ডিপাৰ্টমেণ্টৰ কনভেনৰ আমাৰ সেৱা চেলিব্ৰেশ্যনত ক'ব কমি কৰিলোঁ এবাৰ অসমৰ বাজেট আমি সকলোৱে জানে যে অসমৰ বাজেট আমি এবাৰ কেনে সকলোৱে আমি এইটোৰ বাজেট ওপৰত জনমুখী আৰু কল্যাণকামী বাজেট বুলি আমি স্বীকৃতি দিব আমাৰ অসমৰ মুখ্যমন্ত্ৰী পাৰদৰ্শিকতা আৰু দূৰদৰ্শিকতাৰ কাৰণে এই বাজেট আমি কল্যাণমুখী যিটো বাজেট যিটো বনাইছে সেইটো আমি বহুতে এটা মানে ধন্যবাদ দিব লাগে আৰু এইটো এটা আমাৰ আসামৰ জনসাধাৰণৰ কাৰণে বহুত এটা লাভালাভ পাব বুলি আমি আশা কৰিছোঁ
তেখেতৰ দূৰদৰ্শিতাৰ কাৰণে আৰু আমাৰ ফিনান্স মিনিষ্টাৰ অজন্তা নিয়োগ বাইদেউ যিটো বনাইছে এই বাজেটটো আমি জনক কল্যাণমুখী যিটো বাজেট যিটো বনাইছে সেইটো বাজেটটো আমি বহুত প্ৰশংসনীয় আৰু আমাৰ কাৰ্বি আংলং অটোনমাস কাউন্সিল মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুৰেহন ছাৰে বাজেট প্ৰিপেৰেশ্যনটা নিজেই কৰিছে নিজেই তাত চিফ মিনিষ্টাৰ আৰু আমাৰ ফিনান্স মিনিষ্টাৰৰ লগতে আমাৰ কিছুমান কেবিনেট লগতে বহি আমাৰ কাৰ্বি আংলঙৰ কাৰণে কি যে লাগে যে কাৰ্বি আংলঙৰ উন্নতিৰ কাৰণে উন্নয়নমূলক কামৰ কাৰণে কি লাগে এই সকলো কথা জ্ঞাপন কৰা হৈছে সেইকাৰণে আজি আপোনালোকক এইটো কথাটোৰ কাৰণে আমি প্ৰেছমিট আমি মাতিছোঁ যাতে আমি ৰাইজৰ আগত এইটো আমি অৱগত বিচাৰিছোঁ কাৰণ অসম আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে আমাৰ সকলোৱে ভাবে যে আমাৰ জনজাতীয়ৰ কাৰণে মাখি আইমাৰে ব্যৱহাৰ কৰে বুলি মানে বৰ্ণন কৰে কিন্তু প্ৰকৃততে jai hind pen media claim bang makai tumhan lalo pini nang tumhan nange pha ba na chuang ker je Assam government Himonto Biswa Sharma ke hai kacharia government ni tum inglong aso phananga hon pen chenglok jitu BJP party ke chak sob ka sa sob ka vikas pulo la sob teng si la dak budget ta reflect lo non herjong ni thomplia prang ke pap house along assembly along finance minister Ajanta Nyuk Baidu Kaningji mate alang speech along anta duelo si mola president pen vice president ke hai bahini tum pina ninje lo la suputak nili ruithulam de putat chilo lehitai thithini ninje po lasiki ake mena bangke lason lo la budget lo hadi top priority ki pimanga lasit ilake school education long si highest mane budget dhori lo dak dulo asupen apia ke dak hills area fan bange dak at 3070 76 crore rupees lalo budget long ke thapi pon thik la sang higher education da dulang la dak ta ke 3798 crore rupees hala school education bange top lo kon la ke 18733 apan ke mohe dalang litum ki poson lo pe apang prang jitu Kopuha Venture School Pinang Dulang Matidi provincialized ke dam de hala high school ta provincialized je phanda provision dak bit monlo budget along thapon lo lasi 2006 ne kwan ne aprang pen ke dua school an bangke kopula provincialized at bo lagi la dak kabyang long pucho chelo ola sam lo mupen neli ki poja lo sob ka sa sob ka vikas lo lasila ke la sob district so area inglong thoi pulang lepin lo pachingbar at lo All India central government ki claim son thot si Himonto Biswa Sharma sa ta claim lo athip ke dakali tum Karbi Anglong Autonomous Council CM elit ngaching honai CM Dr. Tulira Monghang alangli ka thirok dun top pen alangli la budget preparation upe alangli poson hadak ko PPC da Karbi Anglong mate hills area fan ki thaponai ma budget long pu budget hadak papas piangku mate place piangku alangli hadak durun kok pen penan claim tu si ajak thap dun lo la sat teng besin doctor klang lo budget long ta lasi ili tuma CM phansi khars ke dak nili tumang ke churu lo nali tum ta churu nang po Karbi Anglong east west ara tum ke churu nang po thikla sa thaksi Himonto Biswa Sharma sa bangtan ili tuma sar ki puruna teng pen akola pen ki punde ajak kate ki purun teng ne sita aku extra nang ke thapi pon lahaya ajoine pen ke kado wi phan ke lang ti pachit tangya phan budget lo provision ki bi pon theke posi chief minister ke hai phan ta nili tum churu lo kado east west Karbi Anglong amuni abang amuluk tum ta churu na po athima ki chiru pa simuni tumang ke chirap pang tu ili tum ta kai ke ta claim pilo ining hang I thoing long puchi pu pin pen no la BJP ab period her bang ke la siap pang BJP tum ke inglong so paning hon he pu ke kali lo non akam ke claim along sim aja ta ke klang po sim non klang elo pengela sila mupen alang litum ki poson lo isi bangke dak numoligo ili tuma dunghet numoligo refinery lo hedi apang prang government tum ki state government tum capital investment kurilundi itanan ke Assam government dak 6500 crore lana tangka dak Assam government a share he dak invest dun dak numoligo refinery lo hedi apang ke lage ave pen ke lage la present na bangke Diploma development rate pudurumati rate of development e bortoman etu 12.5%
বৰ্তমান ডেভেলপ বিকাশৰ যিটো মানে কি হাৰ ৰেট এইটো হ'ল 12.5%। 2002 তেতিয়া সময়ত কিন্তু তেতিয়া মানে সিঙ্গল ডিজিট আছিল 2% অকল আছিল তেনেকৈ ঠিক তেনেকৈ বৰ্তমানৰ বাজেট যিটো সাইজ বা ভলিউম লাভাংশাদি কাৰণ 1,55,428 crore rupees লান লো আপ্ৰাং প্ৰাংকে 2015-16 বিফৰ বিজেপি আগমে আমাকে 66,000 something 142 crore rupees ঠিক আছে থাক বাজেট ইমপ্লিমেন্টেশন সিটা আরেট দমাটি ননা বাংকে 85% বাজেটৰ যিটো ধাৰ্য কৰা যিখিনি ইমপ্লিমেন্টেশনৰ ৰেট টু বৰ্তমান এট প্ৰেজেন্ট মানে বৰ্তমান সৰকাৰৰ টু 85% কিন্তু আগত এটো 2015-16 মানে বিফৰ বিজেপি গভৰ্নমেন্ট এটো আছিল 63%। এটো ঠিক তেনেকৈ ক্যাপিটাল ইনভেষ্টমেন্ট 2025-26 বৰ্তমান যেটো এবাৰ ধাৰ্য কৰা হৈছে ক্যাপিটাল ইনভেষ্টমেন্ট টু 38,202 crore rupees যেটো আছিল 2015-16 মানে বিফৰ বিজেপি গভৰ্নমেন্ট 2,951 crore rupees এটো মানে তেনেকুৱা ডিফাৰেন্স ভালেমান পাব আৰু আপোনালোকক আমি পিডিএফ দি দিম প্ৰয়োজন হলে অজন্তা নিয়োগ বাইদেৱে মানে বিত্ত মন্ত্ৰী গৰাকীয়ে হাউসত যিখিনি গুটেই দিছে তথ্যটো সম্পূৰ্ণ বাজেটটো এই বছৰৰ যেটো ফিস্কেল ইয়াৰৰ বাজেটটো আপোনালোকক দি দিম পিডিএফটো 109 পেজ মান আছে এভৰিথিং পাব আপোনালোকে ডিটেইলছ কাৰণ আপোনালোকক বুজাবলৈ দৰকাৰ নাই আপোনালোকে উল্টা আমাক বুজাব কাৰণ এই লাইনতে আপোনালোকে যেহেতু কৰিছে বা যা হওক এতিয়া যেহেতু চৰকাৰে যিখিনি জনকল্যাণমুখী আঁচনি ইয়াত কৰিম বুলি ইয়াত দিছে আৰু আমাৰ প্ৰভিজন আছে সকলোৰে প্ৰভিজন আছে আমি সেইকাৰণে সকলোৱে সহযোগ কৰিব লাগে চৰকাৰৰ লগত আজি এই পবিত্ৰ মানে ফাকুৱা তথা দৌল উৎসৱৰ দিনাখন আমাৰ ডিস্ট্ৰিক্ট কমিটিৰ তৰফৰ পৰা প্ৰেসিডেন্ট আৰু ভাইস প্ৰেসিডেন্ট ডাঙৰীয়া যেনেকৈ কৈছে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাবাসী সকলো লৈকে আমাৰ তৰফৰ পৰা ফাকুৱাৰ যেটো মানে শুভেচ্ছা যাচিলো আপোনালোককো যাচিলো ঠিক তেনেকৈ অসমবাসী তথা দেশবাসীলৈ আমি যাচিলো আজি এই মানে প্ৰেছ মিটৰ জৰিয়তে আৰু বেছিটি ক'বলগীয়া নাই যিখিনি আছে ইয়াতে মানে আপোনালোকক পিডিএফ দি দিম চাই ল'ব আৰু কিবা হলে